বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে বাঘবৰ সমষ্টিৰ চাচাৰা আঞ্চলিক জাতীয় বিদ্যালয়ৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। মন্দিয়াৰ পৰা উছমান গনিৰ প্ৰতিবেদন, এনি টাইমছ। আপোনালোকৰ আজি দুই নম্বৰ চাচাৰা আঞ্চলিক জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাই এই বিষয়ে আপোনালোকে কি ক'ব? আমি চাচাৰা আঞ্চলিক জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ এইটো প্ৰথম বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশন উপলক্ষে আমি এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। সেই কাৰ্যসূচীটো হৈছে সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ এই সাংস্কৃতিক কৃষ্টি-কলাপ, সাংস্কৃতিক দিশ আমি বজাই ৰখাৰ কাৰণে আমাৰ অসমৰ এনেকৈ ভাৰতবৰ্ষৰ আমাৰ যি সাংস্কৃতিক কলা-কৃষ্টি আছে, আমি এই সাংস্কৃতিক কলা-কৃষ্টিক আমি আদৰণি জনাওঁ। আমাৰ নিশ্চয় আমি আনন্দিত হওঁ। আমাৰ এই কলা-কৃষ্টি বচাই ৰখাৰ প্ৰয়োজন আছে। আমি যাতে ভৱিষ্যত জীৱনত আমাৰ কলা-কৃষ্টিসমূহ যাতে ধুনীয়াকৈ পৰিচালিত হয়। আমাৰ ভাৰতবৰ্ষত মানে যেনেধৰণে বিভিন্ন ধৰণৰ সংগীত গায়িকা গায়ক বিভিন্ন ধৰণৰ আমাৰ যিটো মানে হেৰি আছে, আমাৰ ভাৰতবৰ্ষত মানে ধুনীয়া আমাৰ যিটো কৃষ্টি-কলাপ চলি আছে, আমাৰ অসমতো আমি আশা কৰোঁ যে এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ সেই কলা-কৃষ্টিৰ আমাৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আমি সেই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ চাচাৰা আঞ্চলিক জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আজি আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিম বুলি আমি আশা কৰিছোঁ। আমি এতিয়া পদযাত্ৰা কৰিম, সাংস্কৃতিক শোভাযাত্ৰা কৰিম।